নমস্কাৰ, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ আপোনালোকে ভালে আছে। তো এইটো লুকত আজি মই ক'ত আহিছোঁ? তো মই আহিছোঁ আজি নীলাচল পাহাৰ অৰ্থাৎ কামাখ্যা মন্দিৰ, আৰু এতিয়া অম্বুবাচী মেলা হৈ আছে। মই আহিছোঁ বৌ আৰু এই প্ৰাঞ্জল দা। মই দাদাহঁতৰ লগত আহিছোঁ আৰু আজি আহি পাই বহুত সুখী আৰু ভাল লাগিছে। কিবা ক'বা? লাইভ কৰিছোঁ আমি ইয়াৰ পৰা, আৰু আমি বৰ সুন্দৰভাৱে অম্বুবাচীৰ পৰিৱেশ দেখুৱাইছোঁ। বহুত ভিৰ হৈছে, কল্পনা কৰিব নোৱাৰা ভিৰ। এইকেইদিন ধাৰাবাহিকভাৱে মানুহ আহি থাকিব এই 4 দিন, আৰু আমি নথৈ আনন্দিত যে আমাক মায়ে ইয়ালৈ মাতি আনিছে। কিবা অফিচৰ কামতেই হওক বা অন্য কিবা কামতেই হওক, মায়ে যে মাতি আনিছে সেইটো আমাৰ বাবে সৌভাগ্য। প্ৰান্তিক হয়নে? হয়, খুব ধুনীয়া পৰিৱেশ। যিসকল লোক আহিব পৰা নাই তেওঁলোকে পূজাৰ ব্লগটো চাব। অম্বুবাচী মেলাৰ পৰিৱেশ খুব ধুনীয়াকৈ আপোনালোকে পূজাৰ ব্লগটোতে উপভোগ কৰিব পাৰিব। ঠিক আছে, আৰু এয়া চাহ খাই আছোঁ। চাহ খাই আছোঁ আমি চবেই এতিয়া। অম্বুবাচী মেলা মানে বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ঠাইৰ পৰা মানুহ আহে। তো মই বৌহঁতৰ পিছে পিছে ঘূৰি ফুৰিলোঁ আৰু লগতে নতুন নতুন বস্তু দেখিলোঁ আৰু নতুন নতুন বস্তু শিকিলোঁ। এইকেইজন অঘৰী বাবা এনেকৈ ক'লা কাপোৰ পিন্ধি টপ জপ কৰে। ইয়াতে মানুহবোৰে চাকি দিয়ে আৰু আশীৰ্বাদ লয় বাবাৰ পৰা। নাগা বাবা भारत किसान দিছে বাবাই, আৰু আমি প্ৰান্তিক আশীৰ্বাদ পাই নথৈ আৰু ইয়াতে বাবাবোৰৰ কাৰণে খাদ্য বনায়। আৰু এতিয়া বেলেগ টাইপত অলপমান চেলিব্ৰেশ্যন কৰে, লাইক আৰতিটো অলপ বেলেগ হৈ যায়। তো চাওক, আৰতিৰ লগে লগে মানুহবোৰো ইমান ধুনীয়াকৈ নাচ গান কৰিছে, ইমান ফূৰ্তি পাইছে। এয়া আমাৰ বৌকত ইমান ধুনীয়া নাচিছে, চাওক বৌ দাদাহঁতে। আৰু ভাল লাগে, ইমান সুন্দৰ পৰিৱেশ জীৱনতো মই দেখা পোৱা নাছিলোঁ। চব চাই খুবেই ভাল লাগিলে। আৰু কামাখ্যা মন্দিৰত অহা প্ৰতিজন লোকে ইয়াতে আহি পেলাই পানী চুই সেৱা কৰে। কেনেকুৱা লাগিছে? আপুনি কেমেৰা ধৰি ধৰি চাওক, দুখ যে পালে কৈ দিয়ক। আপুনি ক'ত দুখ পালে? ক'ত দুখ পালে কৈ দিয়ক। আয়ো ভৰিত দুখ পাইছে, চিঞ উৰি গৈছে। এতিয়া আমাৰ বহুত ভাগৰ লাগিছে। নোৱাৰিছোঁ আৰু আমি এতিয়া যাওঁ। আৰু আপোনালোকে এইটো দেখিছে। প্ৰাঞ্জল দা কেনে লাগিলে? প্ৰাঞ্জল দা কেনেকুৱা লাগিলে? বঢ়িয়া লাগিলে। মানে শক্তিৰ কথা আমি বাৰে বাৰে লাইভত কৈ আছোঁ, যিটো শক্তি অনুভৱ কৰিছোঁ, সেই শক্তিটো সঁচা অৰ্থত মা কামাখ্যাত আহিলেহে মানুহে অনুভৱ কৰিব পাৰে। আৰু সেই কথা আমিয়ে নহয়, ভক্তসকলে প্ৰত্যেকজন ভক্তই কৈছে। 15-16 বছৰ 20 বছৰ ধৰি যিসকল ভক্ত আহি আছে, সকলোৰে মুখে মুখে সেই শক্তিৰ কথা। আমি ব্লগটো ইয়াতে এণ্ড কৰোঁ। বহুত ভাগৰ লাগি গৈছে। আমি এতিয়া ঘৰলৈ যাওঁ। যিহেতু আমি অফিচ কৰি মেলি আহিছোঁ, চ' মুখখন দেখি পেলাই আমাৰ গমেই পাইছে চাগে পুৰা টায়াৰ্ড। বহুত ভাগৰ লাগিছে। তো আমি এতিয়া ঘৰ যাওঁ। বহুত ভাল লাগিলে, আৰু থেংকছ টু ইউ গাইজ। তোমালোকৰ কাৰণে মই আজি আহিব পাৰিছোঁ। মানে ৰাতিৰ দৃশ্যটো মই কেতিয়াও দেখা নাছিলোঁ। চ' বহুত ভাল লাগিলে আৰতি চাৰতি চাই। থেংক ইউ, বহুত ভাল লাগিছে, এনজয় কৰিছোঁ। আমি আহোঁতে বহুত কষ্টত উঠি আহিছিলোঁ এইখিনি, আৰু নামোতে দৌৰি পাৰা নাই, পৰি যাম।
ঘূৰি দিয়া এবাৰ এই ঘূৰা ষ্টাইলটো মই চবতে পাৰে